যে পঢ়িয়ে থাক তই আৰু কাম বন নাই তই পঢ়ি কৰিবি কি মই যিয়ে নকৰোঁ তই কি কৰিবি समझ रहे हो ना মই জিম মাৰি বডি বনাম ময়ো নলেজ বহাম मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ ঠিক আছে তই যে এনি টাইম পঢ়িয়ে থাক তোক মই এটা কথা সুধিম যদি তই ক'ব পাৰ তেন্তে তোক মই 10 পেকেট শিখৰ দিম ক তই ক আগৰ দিনৰ মানুহে কেনেকৈ জীয়াই আছিল অলপ ভাবি লওঁ হ'ব মাকা তোক মই এঘণ্টাৰ সময় দিছোঁ তই মোক ভাবি চাই কবি 2 hours later. হ'ল নাই তোৰ ভাবি হ'ল কচোন বাৰু ইয়াৰ উত্তৰটো মই নাপালোঁ এতিয়া কি কৰোঁ আইডিয়া শুন আগৰ দিনৰ মানুহ কেৰাচিন তেলৰ কাৰণে জিন্দা আছিল কেৰাচিন তেলৰ কাৰণে কাৰণ তই শুন আগৰ দিনৰ মানুহে লেম্প বা চাকি জ্বলাইছিল হয়নে হয় रुको जरा सबर करो बोला धक्का बुक्की नहीं करने আৰু কেৰাচিন তেল হ'লেহে ল'ৰা ছোৱালী পঢ়িছিল আৰু পঢ়ি শুনি ডাঙৰ হৈ ডাক্তৰ হৈছিল তেতিয়া গাঁৱত বেমাৰ আজাৰ হ'লেও চাইছিল আৰু তেনেকৈ গাঁৱৰ লোকসকল বাচি আছিল তই মহান এইটো ল মাথাত মাৰি দে মই ওপৰলৈ গৈ থাকোঁ म्यूजिक